নমস্কাৰ। আজি আন এবিধ মাছৰ ৰেচিপি বনাবলৈ লৈছোঁ। যিহেতু দেখিছোঁ অলপ বতৰটো এই দুদিন অলপ সেমেকা আৰু অলপ বৰষুণ দি আছে, সেইবাবে মনলৈ আহিল অলপ বেলেগ ধৰণৰকৈ মাছটো বনোৱা যাওক। প্ৰথমতে মাংস মনলৈ আহিছিলে বনাওঁ বুলি, কিন্তু শেষত সলনি কৰি পেলাই মাছকে ভাবিলোঁ। খালি মাছটো আগৰ দৰে যেনেকৈ আমি সাধাৰণতে তেলত ভাজি পেলাই বনাওঁ তেনেকৈও নহয়। অলপ আমাৰ পাছফালে জুহাল আছে, জুহালৰ তাপত অঙঠাত দি পেলাই মাছটো বনাবলৈ লৈছোঁ। এতিয়া মাছটো আনোগৈ, ৰাতিলৈ বনাম মাছটো। মাছটো বনাই হ'লে এইবাৰ ফিডবেকটো দেউতাৰ পৰা ল'ম বুলি ভাবিছোঁ। দেউতাক জনোৱা নাই কথাটো। দেউতাক বনাই হ'লে খাই মেলি দেউতাই ক'ব আপোনাক, ভিডিঅ'টোৰ শেষত চাব, ক'ব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেনেহ'লে। মাছটো বাৰু আমি চব বস্তু দি দিলোঁ ভৰাই ইয়াৰ ভিতৰত। চ' কটা বিলাহী এনেকৈ পিচ পিচ কৰি দিলোঁ। অলপ তেল আৰু নিমখ হালধি অকণমান মাছটোত সানি দিছোঁ। ভিতৰত ধনিয়া পাত দিয়া হৈছে, নহৰু দিছোঁ সৰহকৈ অকণমান, পিঁয়াজ নাই দিয়া, জলকীয়া দিছোঁ, ইমানেই। খালি মই এলুমিনিয়াম ফইলটো আজি আনিব পাহৰিলোঁ আৰু এই ৰাতিটো কলপাতটো পাবলৈ টান, সেইবাবে ভাগ্যক্ৰমে মায়ে কিনি থৈছিলে। মাৰ ঘটনাটো হোৱাৰ ঠিক 2 দিনৰ আগত আজি সেই মায়ে কিনা এলুমিনিয়াম ফইলখন এতিয়া আমি ব্যৱহাৰ কৰিব মন। এতিয়া অলপ নেমু চেপি দিছোঁ এনেকৈ। চ' কি দিলোঁ আকৌ এবাৰ কৈ দিছোঁ। প্ৰথমতে মাছটো আমি ধুই পখালি ল'লোঁ, তাৰপিছতে আমি নিমখ তেল অকণমান দি বা হালধি অলপ দি পেলাই আমি সানি ল'লোঁ। তাৰপিছত কটা বিলাহী এটা, ধনিয়া, নহৰু, জলকীয়া দি পেলাই ভিতৰত মাছটো এনেকৈ ফালি এফালৰ পৰা ভৰাই দিছোঁ আৰু ওপৰত এনেকৈ নেমু অলপ চেপি দিছোঁ। বাছ ইমানেই। এতিয়া আমি মাছটো এলুমিনিয়াম ফইলত কভাৰ আপ কৰিম আৰু জুহালৰ গুড়ি আমি অঙঠাত অলপ সেক দিম। ডাইৰেক্ট জুইত নিদিয়ে। ত' নিজৰ এক্সপিৰিয়েঞ্চৰ বেছিছতে চাওঁচোন কি হয়গৈ। মাছৰ এটা অন্য এবিধ ৰেচিপি। চ' এইটো মোৰ হৈ গ'ল। এতিয়া জুহালত আহক। এতিয়া আমি ইয়াতে জুইৰ তলত দি দিছোঁ। পূৰা দিব পৰাকৈ নাই, অলপ মিলাই মেলি দিব লাগিব। এয়া দেখিছে মাছটো এনেকৈ এতিয়া ধৰক 50 মিনিটমান মই এনেকৈ ৰ'লোঁ। মোৰ এই জুহাল এই জেগাখিনি অকণমান মোৰ ঠেক হৈছে। অলপ ইয়াতকৈ আহল বহল হ'লে ভাল, তেতিয়া সম্পূৰ্ণ মাছটো আপুনি সোমোৱাই দিব পাৰে। এতিয়া মই মাছটো ধৰক আগফালে ভৰাইছোঁ, আকৌ মই এনেকৈ উল্টাকৈ ভৰাব লগা হৈছে, তাক আকৌ মই লেটিয়াব লগা হৈছে পিঠি ফালটো দি বা চিধা কৰি। চ' এনেকৈ কৰাৰ কাৰণে মোৰ অলপ সময়টো বেছিকৈ লাগিছে। এতিয়া অঙঠাত সেই বস্তুটো তাপটো পাই আছে। মই জুইটো দিছিলোঁ ওপৰত আৰু তলত মাছটো এনেকৈ ৰাখিছিলোঁ। চ' এইখিনি এতিয়ালৈকে হ'ল। এতিয়া মাছটো ইয়াৰ পৰা উলিয়াম আৰু এতিয়া দেখা পাব কেনেকুৱা বস্তুটো হৈছে। এয়া মাছটো দেখিবলৈ পাইছে প্লেটত। আচলতে মাছটো আনি পেলাই এলুমিনিয়াম ফইলটো গুচাই পেলাই দেখুওৱা নহ'লেই, ময়ো ওচৰত নাছিলোঁ। পটককৈ দেউতাই উলিয়াই পেলাই বাঢ়ি দিলে, তো সেইবাবে এনেকৈয়ে দেখালোঁ। পিছত কেতিয়াবা বনালে আৰু নেক্সট যদি কেতিয়াবা বনাওঁ তেতিয়া আমি আপোনালোকক দেখাবলৈ চাম। মাছৰ জুতি ল'লোঁ, মাছটো তাতে ধুনীয়াকৈ একদম ফালি পেলাই পেটত ভালকৈ ফালি তাতে সোমাই দিয়া হৈছে। নিমখ হালধি তাৰপিছতে নহৰু আৰু অন্যান্য বস্তুবিলাক জ্বলা জলকীয়া এইবিলাক দি পেলাই ধুনীয়াকৈ বনাইছে। সিজিছেও আৰু খাবলৈও বৰ সুন্দৰ হৈছে খাই, আৰু আমি খাই পেলাই বৰ তৃপ্তি পাইছোঁ। কোনোবাই যদি ইচ্ছা কৰে তেনেহ'লে খাব পাৰে।